ইউনিট টেষ্টৰ কাৰণে আমাৰ যিখিনি চিলেবাছ আছে তাৰ ভিতৰত অন্যতম ইতিহাসৰ প্ৰথম চেপ্টাৰটো আছে, গতিকে ৰিভিজনৰ কাৰণে আমি বাছি লৈছোঁ কুৱেশ্যন এনচাৰখিনি। আজিৰ ক্লাছটোত আমি বিশেষকৈ ইউৰোপৰ পৰা ইউৰোপীয়সকল ভাৰতলৈ আগমন হোৱাৰ যিটো প্ৰচেষ্টা, বাণিজ্যিক চুক্তিৰ পৰা আৰম্ভ কৰি বাণিজ্য কেন্দ্ৰ স্থাপন কৰা, ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠা কৰা, ৰবাৰ্ট ক্লাইভ, চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবিলাক, চিপাহী বিদ্ৰোহৰ ফলাফলসমূহ, ভাৰত চৰকাৰ আইন, অসামৰিক লোকসেৱাৰ আৰু ভাৰতীয় লোকসেৱা আয়োগৰ পাৰ্থক্য, এই গোটেইখিনি সামৰি আমাৰ গোটেই প্ৰেজেণ্টেশ্যনটো আছে। গতিকে সকলোৱে ভালকৈ এবাৰ মন দিব লাগিব যাতে আমি পৰীক্ষাত সহজেই উত্তৰবিলাক লিখিবলৈ সক্ষম হওঁ। গতিকে প্ৰথম আমাৰ যিখিনি কথা আছে জানিবলৈ, চাই লওঁ কি কি ওলাব। প্ৰথমটো প্ৰশ্নলৈ গৈছোঁ, পাঠত আছে যে ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথমজন পৰ্তুগীজ নাবিকৰ নাম লিখিব লাগে। তেওঁ কেতিয়া ভাৰতৰ ক'ত উপস্থিত হৈছিলে, এইটো এটা অতি ইণ্টাৰেষ্টিং প্ৰশ্ন। ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথমজন পৰ্তুগীজ নাবিক আছিল ভাস্কো দা গামা। তেওঁ বিশেষকৈ 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। গতিকে সকলোৱে মনত ৰাখিবলগীয়া তথ্য পালো যে ভাস্কো দা গামাই হৈছে প্ৰথমজন পৰ্তুগীজ নাবিক যি ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰি ভাৰতত উপস্থিত হৈছিলে দক্ষিণ ভাৰতৰ কালিকট বন্দৰত 1498 খ্ৰীষ্টাব্দত। এইটো আমি প্ৰশ্নটো পালো। দ্বিতীয় প্ৰশ্নটোতো আছে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজনৰ বিষয়ে প্ৰশ্নটো সুধিছে। অৰ্থাৎ জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিক কোন আছিল, সেইটো এতিয়া আমি ক'ব লাগিব যে জলপথেৰে পৃথিৱী প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা ইংৰাজ নাবিকজন আছিলে তেতিয়াহ'লে ফ্ৰান্সিছ ড্ৰেক। গতিকে ফ্ৰান্সিছ ড্ৰেক কোন আছিলে বুলি ক'লে আকৌ আমি এই ধৰণে লিখিব লাগিব, জলপথেৰে তেওঁ প্ৰথম পৃথিৱী প্ৰদক্ষিণ কৰিছিলে, তেওঁ ইংৰাজ নাবিক আছিল। ঠিক তেনেকৈ ভাৰতৰ ভূমিত পোনপ্ৰথমে কোনজন ইংৰাজ নাবিকে কেতিয়া প্ৰৱেশ কৰিছিল, এইটো 3 নম্বৰ প্ৰশ্নটো আমি চাব লাগিব। ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছে ইংৰাজ নাবিকে, অনুমতি পত্ৰ লৈ আহিছে ইংলেণ্ডৰ ৰাণীৰ পৰা। তেওঁৰ নামটো কি যদি কয় তেতিয়া আমি লিখিব লাগিব জেমছ মিল্ডেন। গতিকে ভাৰত ভূমিত পোনপ্ৰথমে জেমছ মিল্ডেনে কেতিয়া 1599 খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিলে। ইয়াৰটো মনত ৰাখিব লাগিব, 1599 খ্ৰীষ্টাব্দৰ কথা। 4 নম্বৰ যেটো প্ৰশ্ন আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা আছে। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল আৰু কিয় গঠন হৈছিল? 1600 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল ক'ত? লণ্ডনত। আৰু কিয় গঠন হৈছিল সেইটো এটা পৃথক প্ৰশ্ন, এইটোও আমি চাব লাগিব যে ইংলেণ্ডত 1600 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হোৱাৰ মূল লক্ষ্য দুটা আছিলে। প্ৰথম উদ্দেশ্যটো আছিলে লক্ষ্য যে বেহা বেপাৰ কৰিব, বাণিজ্য কৰা, পশ্চিমীয়া দেশ ভাৰতবৰ্ষৰ লগত বেহা বেপাৰ কৰা, ভাৰতবৰ্ষত ইংৰাজৰ শাসন প্ৰতিষ্ঠা কৰা। শেষত এইটো তেওঁলোকে উদ্দেশ্য সলনি কৰিলে। প্ৰথম অৱস্থাত বেহা বেপাৰ কৰাৰ উদ্দেশ্য আছিল যদিও ভাৰতৰ যিটো ৰজাবিলাকৰ দুৰ্বলতা, তেওঁলোকৰ মাজত থকা মনোমালিন্য, সংঘাত এইবিলাক দেখি তেওঁলোকৰ উদ্দেশ্যটো সলনি হৈ গ'ল যে ভাৰতবৰ্ষত শাসন কেনেকৈ স্থাপন কৰিব পাৰি সেই কথাটোলৈ তেওঁলোকে মনোনিৱেশ কৰিলে। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ পিছৰ প্ৰশ্নটো আমাৰ কি আছে আমি চাওঁ তেতিয়া। ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো প্ৰতিষ্ঠা হৈছিলে 1611 খ্ৰীষ্টাব্দত। চনটো আকৌ কৈ দিছোঁ, 1611 খ্ৰীষ্টাব্দত ইংৰাজৰ প্ৰথমটো কমাৰ্চিয়েল যিটো বাণিজ্য কেন্দ্ৰ স্থাপন হৈছিলে মছলিপট্টনমত। এইটো আহিব মছলিপট্টনমত।
1611 চন। এই গতিকে দুটা প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ। 1611 চনত মছলিপট্টনমত ইংৰাজৰ প্ৰথমটো বাণিজ্য কেন্দ্ৰ স্থাপিত হৈছিলে। এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া পালো আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, ফৰ্ট উইলিয়াম কি? ফৰ্ট উইলিয়াম কি? ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামছ তেওঁৰ সন্মানাৰ্থে কলিকতাত যিটো বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিলে ব্ৰিটিছসকলে, এটাতো আমি মছলিপট্টনমত ক'লোৱেই, আকৌ কলিকতাত যিটো বাণিজ্যিক কেন্দ্ৰ তেওঁলোকে স্থাপন কৰিলে, তেওঁলোকে ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামছ তেওঁৰ সন্মানৰ অৰ্থে ইয়াক নাম দি দিলে ফৰ্ট উইলিয়াম দুৰ্গ। গতিকে ফৰ্ট উইলিয়াম আচলতে এটা দুৰ্গ, ইয়াক বাণিজ্য কেন্দ্ৰ হিচাপে স্থাপন কৰা হ'ল আৰু ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানত ফৰ্ট উইলিয়াম হিচাপে ইয়াক নামাকৰণ কৰা হৈছিল। এইটো গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন। এতিয়া 8 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে। ভাৰতৰ ব্ৰিটিছ শাসন যেতিয়াৰ পৰা আৰম্ভ হৈছে সেই সময়ছোৱাক দুটা ভাগত ভাগ কৰা হৈছে ইতিহাসটো, আৰু এইটো ইতিহাসৰ টাইম লাইনটো মনত ৰাখিব লাগে যে পৰাধীন ভাৰতৰ, স্বাধীন ভাৰতৰ কথা কোৱা নাই, পৰাধীন ভাৰতৰ যিটো ব্ৰিটিছৰ 200 বছৰীয়া শাসন আছিল তাক দুটা ভাগত ভাগ কৰিছে। এই ভাগ দুটা পৃথক দেখাব লাগে। টাইম লাইনটো কি যে পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ৰ দুটা ভাগ হ'ল, প্ৰথমটো হ'ল মোগল সাম্ৰাজ্য যেতিয়াৰ পৰা পতন আৰম্ভ হৈছিলে 1857লৈকে, এইটো এটা পিৰিয়ড। 1857ত চিপাহী বিদ্ৰোহ হোৱালৈকে মোগল সাম্ৰাজ্য পতনৰ পৰা, এইটো এটা সময় প্ৰথম। দ্বিতীয়টো হৈছে 58ৰ বিদ্ৰোহৰ পিছত দেশে স্বাধীনতা লাভ কৰালৈকে 1947 চনলৈ যিটো সময়, এইটো এটা ভাগ। গতিকে দুটা ভাগত আমাৰ ইতিহাসটো আলোচনা কৰিব পাৰি। মোগল সম্ৰাটসকলৰ পতন যেতিয়াৰ পৰা আৰম্ভ হ'ল আৰু 1857ৰ চিপাহী বিদ্ৰোহলৈকে, আকৌ 57ৰ চিপাহী বিদ্ৰোহৰ পিছৰ পৰা দেশে স্বাধীনতা লাভ কৰা 1947 চনলৈকে, এই দুটা পিৰিয়ডত আমাৰ দেশৰ পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনক ভাগ কৰিছে। এতিয়া 9 নম্বৰ প্ৰশ্নটো কি কৈছে, ভাৰত চৰকাৰ আইন কোনে, কেতিয়া, কি উদ্দেশ্যে প্ৰণয়ন কৰিছিল? আকৌ কৈ দিছো প্ৰশ্নটো, এইটো আহি থাকে most important questions from examination point of view, যে ভাৰত চৰকাৰ আইন কেতিয়া, কোনে, কি উদ্দেশ্যে প্ৰণয়ন কৰিছিল? ভাৰত চৰকাৰ আইনখন 1858 চনৰ 2 আগষ্ট তাৰিখটো ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল। প্ৰথম কথা, কেতিয়া? 1858 2 আগষ্টত। কোনে? ব্ৰিটিছ সংসদে। কিয় প্ৰণয়ন কৰিলে? এই আইনৰ যোগেদি উদ্দেশ্যটো হ'ল ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিলে এই আইনখনে। ইংলেণ্ডৰ আগতে ইয়াত কোম্পানীয়ে শাসন কৰিছিলে। 57ত যিটো বিদ্ৰোহ হ'ল, বিদ্ৰোহে ইংলেণ্ডৰ ৰজা ৰাণী যিটো শাসন ব্যৱস্থা সংসদ, তেওঁলোকৰ চকু মেল খালে, গম পালে যে সাধাৰণ কোম্পানী এটাক ভাৰতৰ নিচিনা এখন দেশ শাসন কৰিবলৈ দিয়াটো কিমান ভুল হৈছে। এইকাৰণে এখন নতুন আইন আনিলে 58ৰ 2 আগষ্টত সংসদে, ব্ৰিটিছ সংসদে, যেতিয়াৰ পৰা দেশ ভাৰত শাসন পোনপটীয়াকৈ ইংলেণ্ডৰ চৰকাৰক দিয়া হ'ল। ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? গতিকে এইখন 1858ৰ 2 আগষ্টৰ পিছত আৰু এখন আইন আহিলে 1861 চনত। এই আইনখনৰ নাম কৈছে ভাৰতীয় পৰিষদ আইন, ইণ্ডিয়ান কাউন্সিল এক্ট, ভাৰতীয় পৰিষদ আইন। প্ৰতিখন আইন ব্ৰিটিছে এনে অনা নাছিল, নিৰ্দিষ্ট এটা উদ্দেশ্য কৰিহে আনিছিল। গতিকে এই উদ্দেশ্যটো কি? ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰা উদ্দেশ্যটো আছিলে 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিলে। ইয়াৰ যোগেদি আধুনিক যিটো প্ৰশাসন ব্যৱস্থা ব্ৰিটিছে ভাৰতত আৰম্ভ কৰিছে, সেই প্ৰশাসন ব্যৱস্থাটোত কেনেধৰণে কাক জড়িত কৰিব পাৰি, ভাৰতীয় শিক্ষিত লোকসকলক চিনাকি কৰাই দিব পাৰি, তাৰ ওপৰত এক গুৰুত্ব আৰোপ কৰা হৈছিল। আকৌ এবাৰ কৈ দিছো,
1861 খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইন ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিলে আৰু এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন যিটো ব্যৱস্থা আছে তাৰ লগত ভাৰতীয় শিক্ষিত লোকক চিনাকি কৰাই দিয়া। গতিকে দেখা দেখি উদ্দেশ্যটো আমাৰ কাৰণে মহতে আছিল যে ভাৰতীয়সকলেও ব্ৰিটিছৰ শাসন ব্যৱস্থাৰ লগত জড়িত কৰাব পৰাৰ সুবিধাটো ব্ৰিটিছে কি ধৰণে কৰি দিছিল। ইয়াৰ পিছত আমাৰ যিকেইটা প্ৰশ্ন আছে সেইকেইটা হৈছে লং কুৱেশ্যন। গতিকে লং কুৱেশ্যনটো যিহেতু এনেও দীঘলীয়া হ'ব, আমাৰ আলোচনাটো ইতিমধ্যে অলপ দীঘলীয়াই হৈছিলে প্ৰথম যিটো পাৰ্ট 1ৰ আলোচনাত। তেতিয়াহ'লে আমি ইয়াৰ মূল চমু প্ৰশ্নখিনি আলোচনা কৰিলোঁ। এতিয়া আমি ছেকেণ্ড যিটো পাৰ্ট আলোচনা 2 কৰিম, এই পাৰ্ট 2ত মূল যিখিনি দীঘল প্ৰশ্ন আছে আৰু এই দীঘল প্ৰশ্নখিনি তোমালোকৰ পৰীক্ষাত আহিব পাৰে। গতিকে সেইটো পাৰ্ট 2 ডিছকাশ্যনত ইয়াক আমি আলোচনা কৰিবলৈ যত্ন কৰিম। আৰু এই ভিডিঅ'টো মই ইতিমধ্যে চেনেলত আপলোড কৰি দিয়া আছে, তোমালোকে চাই ল'বা, তোমালোকক মই শ্বেয়াৰ কৰি দিম। ঠিক আছে, আমি নেক্সট পাৰ্টটোত দীঘল প্ৰশ্নখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম।